আমাৰ লিডাৰ আৰু NC Hills বা ডিমা হাছাওৰ পৰা আমাৰ beloved leaders, both of them, both wife and husband, Daniel Langthasa and his wife. Thank you so much. আপোনালোকক বহুত ধন্যবাদ দিছোঁ। আৰু এই মাত্ৰ যিটো Langthasa চাহাবে কৈছিলে, আমিও সেইটো ডিচিশ্যন লৈছিলোঁ যে আমি টিনৰ ভাল টিন বা আইৰণ শ্বীট তাতে লিখিম, তাত লিখিম Autonomous State of Welcome to Autonomous State of Karbi Anglong and Dimah Hasao, সেইটো বুলি লিখিম বুলি আমি কৰিছোঁ। আৰু সেইটো ইৰেক্ট কৰি পুট আপ কৰি দিম বৰ্ডাৰত, বাৰখোৱা এটা আৰু বোধ হয় লামডিং ফালে আৰু সজাই ওচৰত, লংকা ওচৰত আৰু এইফালে নাগালেণ্ড ফালে হাওৰাঘাট তেনেকুৱা বুলি আমি ঠিক কৰিম। হাওৰাঘাট আৰু সেইফালে আছে আৰু কি বুলি কয় চিলনিজান, সেইফালে আমি এইটো পুট আপ কৰিম। টকাটো লাগিব, তথাপি আমি এইটো কৰিব লাগিব। এইটো বোধ হয় ইলিগেল কথা নহয়, কাৰণ আমাক অলৰেডি অট'নমাছ ষ্টেটটো দিলে। সেইকাৰণে আমাৰ যিটো মেমৰেণ্ডাম কৈছোঁ, আমি কৈছোঁ যে এই 125th কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট বিলত তাত 280 ক্লজ, আৰ্টিকল 280 ক্লজ 3 সাব ক্লজ 8, তাতে ইউনিয়ন স্টেট, অটোনমাস স্টেট or অটোনমাস কাউন্সিল বুলি তাত লিখিব লাগে বুলি আমি অপেনলি ডিমাণ্ড কৰিছোঁ। কাৰণ 275ত অলৰেডি অটোনমাস ষ্টেট আছে বুলি কোৱা হৈছে, আমিহে লোৱা নাই এতিয়া। সেইকাৰণে আমি আমাৰ ইচ্ছামতে আমি ল'ম। আমি অটোনমাস ষ্টেট বুলি আজিৰ পৰা আমি ডিক্লেয়াৰ কৰিছোঁ দেই। আজিৰ পৰা কাৰ্বি আংলং ডিমা হাছাও আজিৰ পৰা অটোনমাস ষ্টেট হ'ল আণ্ডাৰ আৰ্টিকল 244A, আৰু এইটো 275তো লিখা আছে এই কথাটো। সেইকাৰণে আমি এইটো একো ভয় কৰিব নালাগে, কনষ্টিটিউশ্যনৰ লৈ পেলাই আমি এইটো কৰিছোঁ। আৰু আমি বহুত ডিমাণ্ড কৰিছোঁ ইয়াত যে পঞ্চায়তটো আমাক পঞ্চায়ত আণ্ডাৰ আৰ্টিকল 243 পাৰ্ট 9 মতে আমাক ইয়াত দিব নালাগে, কিন্তু আমাৰ নিজৰ পঞ্চায়ত নামো দি দিলোঁ ইয়াত। আমাৰ নিজৰ পঞ্চায়ত শ্বেৰৱান কেম্প, ৰাজি নাইচুকো অৰ চালায়াৰো বুলি ডিমা হাছাও, তুলচুং বাইছা, কুকিসকলৰ তুলচুং বাইছা, উজান তিৰুপ কুইনিউ সংসাদৱেন বুলি ৰেংমাসকলৰ আছে, চংখ নীলদপা বুলি গাৰোসকলৰ আছে, আৰু মুকপম চাউহুবান বুলি আমাৰ শ্যামসকলৰ আছে, আৰু চাউহুবান গামিয়াৰী আফাদ বুলি বড়োসকলৰ আছে, দামিন ইক বুলি আদিবাসীসকলৰ আছে, দৰবাৰ স্নম বুলি খাচী নাৰসকলৰ আছে, পুটুমেণ্ডেন বুলি আও নাগাছ আছে, আৰু আদাৰ ট্ৰেডিশ্যনেল ভিলেজ কাউন্সিলছ অফ আদাৰ ট্ৰাইব by whatever name called should be immediately recognized বুলি আমি ইয়াত ডিমাণ্ড কৰিছোঁ। বহুত ইয়াত আৰু সেই paragraph 2 sub paragraph 7ৰ কথা কৈছোঁ, 244A কথা কৈছোঁ, আৰু MOS-ত যিটো ভুল কৰা হৈছে 2.3 আৰু 2.9 সেইটো ৰিভোক কৰিব লাগে বুলি আমি কৈছোঁ। MOS 2021 আৰু MOU 1995ত ক্লজ 2.3 and ক্লজ 2.9 আৰু MOS 21 and ক্লজ 2.3 ইয়াত যিটো তাত লিখা আছে এলিনেশ্যন অফ লেণ্ড বুলি, সেইটো ৰিভোক কৰিব লাগে বুলি আমি কৈছোঁ। আচ্ছা, এই গোটেইখিনি ইয়াত যিমান তাত লিখা আছে আমাৰ মেমৰেণ্ডামত লিখিলোঁ, আৰু এই মাত্ৰ আমি ডিচিৰ হাতত দি আহিলোঁ।
তেওঁলোকে প্ৰেচিডেণ্টলৈ পঠিয়াব আৰু আমি প্ৰেচিডেণ্টলৈ বেলেগকৈ পোষ্ট অফিচ জৰিয়তে আকৌ পঠিয়াম কাইলৈ আমাৰ প্ৰগ্ৰাম আমি বেছিকৈ লোৱা নাই কাৰণ এতিয়া এইটো খেতি সময় সেইকাৰণে খেতিয়কসকলক আমি সময় দিছিলোঁ 15 আগষ্টলৈ তথাপি আৰ্জেণ্ট কাম আছে কাৰণে আমি হাংগাৰ ষ্ট্ৰাইকো কৰিলোঁ আৰু সেইফালে খেতিও কৰি আছোঁ 6 তাৰিখে আমাৰ চেমিনাৰ হোৱা কথা সেই ফাৰ্মাৰ ৰুট চেণ্টাৰ তাতে ইনচাইড দ্য হল সেইকাৰণে সেইটো পাৰ্মিশ্যন বিচাৰিবলৈ কথা নাই সেইটো আমি কৰিম অট'নমাছ ষ্টেট আৰু 6 শিডিউল ওপৰত ডিছকাছ কৰিম কাৰণ 3 and 4 হামৰেড 3 and 4ত তাত হ'ব হাংগাৰ ষ্ট্ৰাইক সেইটো আমি সকলোৱে আকৌ তাত যাম হাংগাৰ ষ্ট্ৰাইক কৰিবলৈ আৰু আমাৰ 20 তাৰিখে মেগা ৰেলী হ'ব ইয়াত ডিপুত সকলোকে অনুৰোধ জনাইছোঁ আজিকালিতো অনুৰোধটো ইমান দৰকাৰ নহৈছে কাৰণ সকলোৱে জানে কাৰণে ইচ্ছামতে ইয়াত আহে স্পণ্টেনিয়াছলি সকলোৱে আহে সেইকাৰণে আমি এইবাৰো আশা কৰিছোঁ স্পণ্টেনিয়াছলি সকলোৱে আহিব এতিয়া আপোনালোকে গোটেইদিন একো খোৱা নাই সেইকাৰণে মই বেছি কথা কোৱাটো ঠিক নহ'ব কিন্তু আজি ডাঙৰ কথা হৈছে যে আমি ডিক্লেয়াৰ কৰিছোঁ আজিৰ পৰা যে অট'নমাছ ষ্টেট of Karbi Anglong and Dima Sao has come into existence from today. Thank you. ধন্যবাদ দিছোঁ আমাৰ